Hello guys, welcome back to my YouTube channel. तो मैं आज गए आसो हॉर्नबिल पार्क मोर बंधुर लगत तो आमी गए आसो आमी धोमतुल पाइसो आही যদি আপোনালোকে ধোমতুলৰ ফালে আহা নাই আহিব এবেলা সব কি ধুনীয়া ভিউ আহে বাবা বাবা বন্ধুৰ লগত ইয়াত ঠাইখিনি ভাল ফটো চটো উঠিলো আপোনালোকৰ ফটোখন দিম বাৰু তো আমি আগুৱাই গৈ থাকো আহক তো আমি বিষ্ণু মন্দিৰ পালো আহি আপোনালোকে চাব দেখিব পাৰিছে এটো হৈছে মৰিগাঁও ধমতুলত স্থাপিত বিষ্ণু মন্দিৰ চালো তো আমি অন্তৰ পৰা নমস্কাৰ জনালো বিষ্ণু মন্দিৰত মন্দিৰলৈ গৈ আছো ফাৰ্ষ্ট কেম্প এইপিনে হৰ্ণবিল আপোনালোকৰ দেখুৱাম আহক আমি টিকেট ললো এতিয়া ভিতৰলৈ যাও আমি ইয়াতে সাইকেলখন থৈলো তাৰপিছত আপোনালোকক দেখুৱাই আছো হৰ্ণবিল পাৰ্কত কি আছে হৰ্ণবিলৰ আছো আপোনালোকে দেখিব পাইছে সব কি সুন্দৰ পৰিবেশ তো আহক আৰু অলপ আগলৈ যাও আহি থাকক তো এপিনে চাও তো আপোনালোকে চাওক দেখিবলৈ পাইছে হৰ্ণবিলখন কেনেকুৱা আজি চাই লওক কেমেৰামেন দেখুৱাই দিয়ক অলপ আমাৰ কেমেৰামেন হৈছে বিপ্লৱ ভেটাৰী তো আপোনালোকে যে হৰ্ণবিলত আহা নাই আহিব বহুত ভাল নেচাৰ আছে তো আহক আৰু অলপ আগলৈ যাও আহি থাকক তো এপিনে চাওক বহাত বহুত ভালকে বনাইছে মজা লাগে বহি আহক আগলৈ যাও তো এইটো চাওক কেমেৰামেন এপিনে দেখুৱাই দিয়া কি ধুনীয়া এপিনে আহক এইটো হৈছে বনসৃষ্টি এইটো ঐতিহ্য চিত্ৰ আছে অলপ আপুনি চিত্ৰখিনি দেখুৱাই দিয়া আমাৰ কেমেৰামেন বিপ্লৱ ভেটাৰীক দেখুৱাবলৈ দিছো আৰু কেমেৰামেন এপিনে আহা এপিনেও অলপ আছে তো খেতি কৰা এটা চিত্ৰ বুলিয়ে ধৰক চিমিদেৰি বনাইছে
এয়া হৈছে বুদ্ধদেৱ। দেখুৱাই দিয়া পাৰ্কিং কৰা ঠাই মানে তো আহক। হৰ্ণবিললৈ আহিলে আপোনালোকে ইয়ালৈ সোমাব এবাৰ। চাওক এইবিলাক ফুৰি তিতা জহাপাত বন পিঁয়াজ চাওক এইবিলাক। এইটো আমি কওঁ যে পেপেলি পাণ বুলি। ইয়াত চাওক ধুনীয়াকৈ থৈছে, নামটো কি ইয়াৰ ছালকুঁৱৰীয়া চাওক। আৰু আছে বহুত দুখাই আছোঁ। ডালচেনি গছ, চাউল ধোৱা গছ। যোৱা বছৰ নতুনকৈ বনাইছিল না, বহুত ধুনীয়া হৈ আছিল। এতিয়া বৰ্তমান মৰি গ'লগৈ বহুত। চাওক এইবিলাক মদিনা পাৰ্বতী साउथ राइस तेरो कसो बुझा है सब ये साइड हाँ क्या मजा खुशबू आया है बहुत। चलो कसो बुझा তেজপাত চাওক ইয়াত ধুনীয়াকৈ সংৰক্ষিত কৰি ৰাখিছে। এখন চাওক আপোনালোকক ধুনীয়াকৈ থৈ দিছে ঔষধি উদ্ভিদৰ ব্যৱহাৰ। ইয়াত যিবোৰ ঔষধ সংৰক্ষিত কৰি ৰাখিছে সেইবিলাক কোনবিধ ঔষধ কোনটো বেমাৰত কেনেকৈ ব্যৱহাৰ হয় ধুনীয়াকৈ ইয়াত উল্লেখ আছে, চাব পাৰিব আপোনালোকে। ইয়াত চাওক যিটো আমি ঘৰত মানুহে চিনি নাপায়, চিনি পায় যদিও তাক সোৱাদ ব্যৱহাৰ নকৰে, বনৰীয়া হালধি। ইয়াৰ কাণ্ড আৰু যিটো শিপা তাৰ ৰসটোৱে গাঁঠি বিষ, পিত্তৰ ৰোগ আৰু চেপেটা পেলু নিৰাময় কৰে। বহুত ধুনীয়াকৈ থৈ আছে আৰু বহুত আছে, গোটেইবোৰ পঢ়া সম্ভৱ নহয়, চাব আপোনালোকে আহিলে। এইটো ডেকা চাংঘৰ বুলি কোৱা হয়। আপোনালোকে হৰ্ণবিললৈ আহিলে দেখা পাবই নিশ্চয়। মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। আৰু আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ এডোখৰতে। তো আমিও চাইকেল লৈ আহিছোঁ, দেৰি হ'ব, সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।